Hi everyone, মই দীপ্তি চেতিয়াই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে আমাৰ ফেমিলি পিকনিকৰ এটা ভিডিঅ' আৰু মাছ কিনিছিলোঁ সেইকাৰণে মাছখিনি দেখাওঁ বুলি ভাবিলোঁ। একদম এই ডাঙৰটো দেখিছে ন সেইটো। আৰু এয়া আছিলে মাংস ললোঁ আৰু এয়া গৈ পেলাই আমি পাই গ'লোঁ আমি পিকনিক য'ত খাম। এয়া বিশ্বনাথ চাৰিআলিৰে ওচৰতে ভৰাজুলি আমি তাতে গ'লোঁ আৰু ওচৰতে গৈছোঁ। যিহেতু আমি প্ৰতি বছৰে সখী ফেমিলি বৰ্তাহঁতৰ ফেমিলি আৰু আমাৰ ফেমিলিটোৱে প্ৰতি বছৰে এনেকৈ জানুৱাৰী মাহত খাওঁৱেই। তো সেইকাৰণে আমি এইবছৰো তেনেকৈ গ'লোঁ, অলপ দেৰিয়ে হ'ল বাৰু এইবাৰ। তো চবেই একেলগে মিলি পেলাই এসাঁজ খাওঁ ধুনীয়াকৈ। আৰু মোৰ যিহেতু সখী তেওঁৰ ভনীয়েক মোৰ স্কুলৰ লগৰ হয়, হাইস্কুলৰ লগৰ। তো মোৰ সেইপিনৰ পৰাও চব পিনে মিলি যায়গৈ। তাৰপিছত এয়া দেখিছে ন, আমি চাউণ্ড বক্স লোৱা নাছিলোঁ, এয়া ওচৰতে নাচি আছিলে, খুৰীয়ে গৈ পেলাই তাত অলপ নাচিলেগৈ আৰু অকণমান ফূৰ্তি কৰিলে আৰু বহুত ভাল লাগে এনেকৈ আমি বহুত দিনৰ মূৰত একেলগে লগ হওঁ। এয়া আমি দেখিছে নহয় তিনিজনী, এয়া সখীয়নী আৰু এয়া মোৰ লগৰজনী কাষত থকাজনী চশমা পিন্ধাজনী। আৰু কিছুমান ফটো আছিলে সেইখিনিকো এড কৰি দিছোঁ। আৰু বহুত দিনৰ মাজে মাজে ভিডিঅ'বোৰ দি থাকোঁ, তথাপিতো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। মাজে মাজে ভিডিঅ' দি থাকোঁ, সেইবোৰ চাব পাৰিব। তো এতিয়ালৈ আৰু আহোঁ, বাই।